আপোনাৰ শিশুটি মোবাইলৰ প্ৰতি আসক্ত হৈছে নেকি? সন্তানৰ মোবাইল চোৱাৰ অভ্যাস দূৰ কৰিব বিচাৰে নেকি? তেন্তে আজিয়েই কৰক এই কাম। আজিৰ তাৰিখত ফোন বা আন গেজেট ব্যৱহাৰ কৰাৰ অভ্যাস নথকা ল'ৰা-ছোৱালী খুব কম। সন্তানে সকলো সময়তে ফোনত ব্যস্ত থকাৰ বাবে বেছিভাগ পিতৃ-মাতৃয়ে টেনচনত ভুগি থাকে। এই গেজেটবোৰে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে। আজিকালি শিশুৱে ফোন আৰু টিভিৰ ৰিম'টক নিজৰ পৃথিৱী বুলি গণ্য কৰে। ঘৰত তেওঁলোকৰ পৰা এইবোৰ বস্তু কাঢ়ি লোৱাৰ অৰ্থ হ'ল কাজিয়া বা উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা। এই নিচাৰ পৰা সন্তানক কেনেকৈ মুক্ত কৰিব পাৰি ইয়াকে লৈ চিন্তিত অভিভাৱকসকল। কেতিয়াবা পিতৃ-মাতৃয়ে শিশুৰ প্ৰতি কঠোৰ হৈ পৰে, কিন্তু এই পদ্ধতিয়ে শিশুক অধিক জেদী কৰি তুলিব পাৰে। আজি আমি আপোনাক এনে কিছুমান কৌশলৰ কথা ক'ম যিবোৰ চেষ্টা কৰি আপুনি শিশুসকলক ফোন বা স্মাৰ্ট টিভিৰ পৰা বহু পৰিমাণে আঁতৰাই ৰাখিব পাৰে। শিশুসকলক ফোন বা টিভি ব্যৱহাৰ কৰাৰ অভ্যাসৰ পৰা মুক্তি দিবলৈ আপুনি তেওঁলোকক শাৰীৰিক কাৰ্যকলাপৰ সৈতে জড়িত কাম দিব পাৰে। ইয়াৰ বাবে বজাৰৰ পৰা এনে খেলনা আনি দিব লাগে যিবোৰৰ বাবে অধিক শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। এনে সৃষ্টিশীল কাম কৰিবলৈ শিশুৰ আগ্ৰহো জগাই তুলিব আৰু এইবোৰ কামত তেওঁ অধিক সময় খৰচ কৰিব। গ্ৰীষ্মকালীন ছুটিৰ সময়ত বেছিভাগ অভিভাৱকে গৰমৰ বাবে সন্তানক ঘৰতে ৰখাটো পচন্দ কৰে আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইটো কিছু পৰিমাণে সঠিক। ল'ৰা-ছোৱালী ঘৰত থাকিলে ফোনতো ব্যস্ত হৈ পৰিব। এনে পৰিস্থিতিত আপুনি তেওঁলোকক পাৰ্কলৈ লৈ যাব লাগে আৰু ইয়াৰ বাবে ৰাতিপুৱা বা গধূলি সময়ত বেছি ভাল। আপুনি বেডমিণ্টন খেলাব পাৰে আপোনাৰ সন্তানৰ সৈতে, নাইবা অন্য খেল। শিশুৰ পৰা ফোন কাঢ়ি লোৱা বা টিভিৰ ৰিম'ট বন্ধ কৰাত পিতৃ-মাতৃ অলপ কঠোৰ হৈ পৰে। এই পদ্ধতিয়ে তেওঁক ফোনৰ পৰা কিছু মুহূৰ্তৰ বাবে আঁতৰাই ৰাখিব, কিন্তু শিশুটি আপোনাৰ প্ৰতি নেতিবাচক হৈ পৰাটো সম্ভৱ। তাৰ পৰিৱৰ্তে শিশুটিৰ লগত কিছু মৰমেৰে ব্যৱহাৰ কৰক আৰু তাৰ ক্ষতিৰ বিষয়ে বুজাই দিয়ক। আপুনি কোৱা কথাখিনি হয়তো শিশুটিয়ে বুজিব। শিশুৱে গেজেট বা স্মাৰ্ট টিভি সম্পূৰ্ণৰূপে এৰি দিয়াটো সম্ভৱ নহয় আৰু আপুনি নিবিচাৰে যে তেওঁলোকে সকলো সময়তে ইয়াত নিয়োজিত হৈ থাকিব। এনে পৰিস্থিতিত মধ্যম পথ বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। আপোনাৰ শিশুক গেজেট দিয়াৰ বা স্মাৰ্ট টিভি চোৱাৰ নিয়ম বনাওক। ইয়াৰ বাবে এটা সময় নিৰ্ধাৰণ কৰক। যদি আপোনাৰ সন্তানে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগেই মোবাইল বা টিভিৰ স্ক্ৰীণ চাবলৈ কয়, তেন্তে এই দুয়োটা বস্তু তেওঁৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখাটো আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। হয়, যেতিয়ালৈকে শিশুৱে মোবাইল ফোন আৰু টিভিৰ ৰিম'টলৈ নাচায়, তেতিয়ালৈকে আপোনাৰ সন্তানে তেওঁলোকৰ পৰা আঁতৰি থাকিব। যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানে গোটেই দিনটো মোবাইল ফোন বা টিভি ৰিম'টৰ পৰা আঁতৰি থাকিব, তেন্তে তেওঁলোকক ব্যস্ত ৰাখক। তেওঁলোকক খেলিবলৈ ওলাই যাবলৈ দিয়ক, যোগাসন কৰক, ব্যায়াম কৰিবলৈ কওক আৰু আনকি আপুনি তেওঁলোকক কিতাপ পঢ়িবলৈও শিকাব পাৰে। মনত ৰাখিব যে বিশেষজ্ঞসকলে কয় যে শিশুটিৰ বয়স 18ৰ পৰা 24 মাহ হোৱালৈকে তেওঁক মোবাইল ফোন আৰু টিভিৰ পৰ্দাৰ পৰা আঁতৰাই ৰাখিব লাগে। এই বয়সত তেওঁলোকৰ চকুৰে পোহৰৰ প্ৰতি অধিক সহনশীল হৈ পৰিব পাৰে। এই বয়সৰ আগতে শিশুক মোবাইল ফোন নিদিব। শোৱাৰ ঠিক আগতে শিশুক মোবাইল ফোন নিদিব। আচলতে যেতিয়া আপোনাৰ শিশুৱে শোৱাৰ আগতে মোবাইলৰ স্ক্ৰীণখন চায়, তেতিয়া তেওঁলোকৰ টোপনিৰ ধৰণত বিঘিনি ঘটিব পাৰে। একে সময়তে ৰাতি বাৰে বাৰে ফোনটোলৈ চালে মোবাইলৰ প্ৰতি আসক্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়ে শুই উঠাৰ প্ৰায় 1 পৰা 2 ঘণ্টাৰ আগতে শিশু আৰু নিজকে মোবাইলৰ পৰা আঁতৰত ৰাখিব লাগে। শিশুসকলক মোবাইল ফোন বাদ দি বাহিৰৰ জগতৰ প্ৰতি সজাগ কৰক। পৰিয়ালৰ সদস্যৰ লগত মিলি যাবলৈ কওক। ইয়াৰ বাবে আপুনি ছুটিৰ দিনত পৰিয়ালৰ সৈতে কাম-কাজ কৰিব পাৰে। এই কাৰ্যত আপুনি খোজ কঢ়া, সাঁতোৰাৰ দৰে কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ শিশুটিও সক্ৰিয় হৈ উঠিব আৰু ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, পি নিউজ অসম। জেবি গ্ৰুপ অফ ইনষ্টিটিউশ্যন গুৱাহাটী 2024-25 বৰ্ষৰ নামভৰ্তিৰ বাবে বুকিং আৰম্ভ কৰিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয় যেনে ফাৰ্মাচীৰ ডি ফাৰ্ম, বি ফাৰ্ম, নাৰ্ছিঙৰ ANM, GNM, লেবৰেটৰী DMLT, BMLT আৰু ফিজিঅ'থেৰাপিৰ BPTৰ বাবে বুকিং চলি আছে। কোৰ্চসমূহ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI, ইণ্ডিয়া নাৰ্ছিং কাউন্সিল INC, আসাম নাৰ্ছিং কাউন্সিল ANC আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। ফ্ৰী কোচিং অথবা চিট বুকিঙৰ বাবে যোগাযোগ কৰিব পাৰে। জেবি গ্ৰুপ অফ ইনষ্টিটিউশ্যন, পাঞ্জাবাৰী, গুৱাহাটী।
যোগাযোগ নম্বৰ 9435100784 অথবা 86386 11836